জুবিনটো নহয় ভাই, জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? তেওঁৰ নিচিনা শিল্পী নহ'লেও চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন, মই কৈ দিলো জুবিন ঘেণ্টা। জুবিন ঘেণ্টা, জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো জুবিন এটা পাগল। সিদিনা আছিলা হিয়াৰ লগৰী মৰম দিছিলা আপোনালোকে মোক পইচা দিব নালাগে। মই যিখিনি গালো বছ। কিৰণ বলা তাই চকুৰে নেদেখে, তাইক চকু এটা লগাই দিছো মাজতে। মই যিমান পৰা হেল্প কৰিছো চকু পাবলৈ তাই 7টা জনম লাগিছে। মানে মিনিষ্টাৰ ঘৰলৈ নগৈ মই গ'লো ইমান ইনকাম এখন হৃদয়ৰ নাম জুবিন গাৰ্গ কেনেকৈ বিলাব পাৰে ইমান সোণালী পোহৰ? ভগৱানেতো চকুটো যদি লৈ গৈছে, মই ট্ৰাই কৰিম আৰু এটা চকু লগাবলৈ। লাইটবোৰ দেখি আছো, আগতে লাইট দেখাই নাছিলো।